এইটো মুকুতা মালা হয় নহয়, এইটো মুকুতা মালা। এইটো মানে সেই যোনটো বস্তু কথাটো ক'ল কি এইটো এটা শামুক। আপোনালোকে বাৰু মুকুতা মণি দেখিছেনে বা মুকুতা মণি পিন্ধিছেনে বা মুকুতা খেতি দেখিছেনে? আজি মই গৈ আছোঁ মুকুতা খেতি চাবলৈ আৰু মুকুতা মণি চাবলৈ। মই এনেকুৱা এটা জেগাত যাম য'ত মুকুতাৰ বোলে খেতি কৰে। ব'লকচোন আজি চাওঁগৈ কিনো মুকুতাৰ খেতি আৰু কিনো মুকুতাৰ মণি। এতিয়া মই গৈ আছোঁ, এয়া পামগৈ আৰু 8 কিলোমিটাৰ আছে। ঢিং বেচামাৰি গৈ আছোঁ য'ত মুকুতাৰ খেতি আছে বোলে। তেওঁ ঘৰ সোমোৱাৰ আগতে প্ৰথম বেনাৰ মাৰিয়ে থৈছে ইয়াত অসম মুকুতা খেতি প্ৰশিক্ষণ আৰু গৱেষণা 2019 ৰুলেন হাজৰিকা ভিলেজ পোষ্ট অফিচ বেচামাৰি ডিষ্ট্ৰিক্ট নগাঁও আছাম। এইটো মুকুতা মালা হয় নহয়, এইটো মুকুতা মালা। মুকুতাৰ মালা আৰু এইবিলাক মানে চব মুকুতাৰ হয় ন? এইবিলাক যে দেখিছে যে আপোনাৰ যে এইবিলাক যে ফুলবিলাক যে এইবিলাক মুকুতাৰ পাছত বনোৱা হয় মানে ফাৰ্ষ্ট মুকুতাটো ষ্টাৰ্ট হয় নেকি? মুকুতাটোতো হ'ব প্ৰথম, তাৰপিছত কাটিং কৰি এইটো হৈছে আমাৰ মাৰ্কেট চেলিং হেৰি যিকেইটা আইটেম, এইকেইটা হৈছে চেলিং আইটেম। এইকেইটা মানে এতিয়া আপুনি যোনকেইটা মোক দেখাইছে সেইকেইটা মানে কি মানে বেচিবলৈ থোৱাকেইটা যিকেইটা? বেচিবলৈ। এইটো ডাইৰেক্ট এতিয়া মাৰ্কেটত গুচি যাব। এইকেইটা বিক্ৰীৰ কাৰণে ৰখা হৈছে। আচ্ছা। নমস্কাৰ, যজ্ঞভাই অসমৰ আনটা ভিডিঅ'লৈ আজি সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই আছোঁ মুকুতা চাবলৈ আহিছোঁ নগাঁৱৰ ঢিং বেচামাৰি। তো ঢিং বেচামাৰি বৰ্তমান মই দাদাক প্ৰথমতে চিনাকি কৰাই দিওঁ। ইয়াৰ আছে দাদা। নমস্কাৰ, দাদাৰ নাম ৰুলেন হাজৰিকা, ঢিং বেচামাৰি মোৰ ঘৰ। আচ্ছা দাদা, আপুনি ভাবিলে এইটো মুকুতা খেতি, অলপমান ক'ব প্ৰথম মুকুতা খেতি কি, মানে মুকুতাটো কি হয় বস্তুটো প্ৰথমতে? একচুৱেলি মুকুতা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা ধাৰণা আহে যে গোল গোল কিবা বস্তু যেনেকুৱা এইটো মই দেখুৱাইছোঁ, গোল গোল পাথৰটোক মুকুতা বুলি কোৱা হয়। একচুৱেলি আমাৰ যিটো অসমত শামুক আছে, এইটো শামুক কোৱা হয় কাণফুলা শামুক বুলি কোৱা হয়। এইটোতো নৰ্মেলটো আমি বহুত জেগাত পোৱা যায়, এনেকুৱা বস্তুবিলাক বহুত জেগাত পোৱা যায়। ইয়াত মানে কাণফুলা শামুক বা কিছুমানে চূণ শামুক বুলি কোৱা হয়, এইটো চূণো বনাইছিলে। এই শামুকটোক আমি প্ৰথমতে আনি পেলাই তাক সাৰ্জিকেল প্ৰচেছত তাৰ ভিতৰত আমি অপাৰেশ্যন কৰি পেলাই মানে নিউক্লিয়াছ সোমাই দিওঁ। আচ্ছা, আমি সেই নিউক্লিয়াছটো কেনেকুৱা হ'ব সেইটো আমি মানে আগতে ডিচাইড কৰি লওঁ যে ইমেজ পাৰ্ল লাগিব নে ৰাউণ্ড লাগিব নে আমাৰ হাফ ৰাউণ্ড লাগিব, কেনেকুৱা লাগে মানে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি অপাৰেশ্যন কৰি পেলাই সেইটো নিউক্লিয়াছে সোমাই দিওঁ। আফটাৰ 15 মান্থ ইয়াত মানে মুকুতাটো হৈ যায়, সেইটো আকাৰত হ'ব। আচ্ছা, মানে সেই মুকুতাটোৰ পৰাই মানে এই আপোনাৰ যিবিলাক এটা বনাইছে, যেনেকৈ এইডাল ধৰক এইটো এটা ৰাইচ পাৰ্ল। এইটো যে বনালে এই বস্তুটো আপোনালোকে সৃষ্টি কৰে নেকি? এই বস্তুটো প্ৰডাকশ্যন কৰে? বস্তুটোৰ ভিতৰত মানে আমি এটা নিউক্লিয়াছ দিওঁ। সেই নিউক্লিয়াছটো এনেকুৱা আছিলে, তাৰ ওপৰত লেয়াৰটো পৰি এইটো মানে এটা টাইমত গৈ এনেকুৱা হৈ গৈছে। আচ্ছা, মানে ইয়াত আপোনালোকে প্ৰথম কথা হৈছে মুকুতাটো মানে যিটো আপুনি পাইছে নৰ্মেল যোনটো আমাৰ ইয়াত পোৱা যায় সেইটোতো পাইছে, আৰু লগতে ইয়াত মই দেখিছোঁ আপোনাক মই দেখাম ইয়াতে মানে সেইটো কি কৰি আছে ইয়াত, মানে যোনটো কৰি আছে বৰ্তমান মই দেখাই আছোঁ ইয়াতে ৰিচাৰ্চ চলি আছে। এইটো মানে সেই যোনটো বস্তু যে আমি দেখিছোঁ দাদা, সেইটোৱে নেকি ইয়াত মানে তাৰ ওপৰত মানে ৰিচাৰ্চটো চলাই আছে? মানে কি ইয়াত অপাৰেশ্যন কৰি পেলাই আমি তেনেকুৱা চাইজৰ নিউক্লিয়াছ সোমাই দিছোঁ অলৰেডি। এতিয়া যেনেকুৱা নিউক্লিয়াছ সোমাইছোঁ সেই হিচাপতে মানে মুকুতাটো ওলাই আহিব। যে ইয়াত যে দেখা পাইছে যিখিনি আমাৰ মুকুতা আছে, যেনেকে এইটো ইমেজ বুলি কোৱা হৈছে, ইমেজ পাৰ্ল, এইটো ইমেজ পাৰ্ল, এইবিলাক ইমেজ। এই ইমেজবিলাক আমি মানে প্ৰথমতে শামুকক গুৰি কৰি পেলাই ইমেজ বনাই লৈছোঁ। বনাই তাৰপিছত তেনেকুৱা ইমেজ অপাৰেশ্যন কৰি দিয়াৰ পিছতহে এই শামুকৰ পৰা এইটো ওলাইছে, আৰু আমি কাটিং কৰি পেলাই এনেকুৱা মাৰ্কেটৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ। কিন্তু বস্তুটো আপুনি চাবলৈ গোল হয়, এইবিলাক গোল আৰু এইবিলাক কোৱা হয় মাদাৰ অফ পাৰ্ল। বডি চেলটো কাটিং কৰি পেলাই আমি এইটো বনাওঁ। এইটো লাইফ টাইম গেৰাণ্টি থাকে, উইথ চিলভাৰ আছে। ইয়াত আপোনাৰ কালাৰটো দেখিছে যে এই কালাৰটো এইটো আপোনালোকে নিজে দিয়া নে? নহয়, নেচাৰেল কালাৰ। এইটো যাব পৰা কিবা সম্ভাৱনা আছে? নাই, এইবিলাক জীৱন লাইফত ডিছকালাৰ নহয়। আচ্ছা, এইটো লাইফত ডিছকালাৰ নহয়, আৰু ইয়াক কেতিয়াও মানে আপোনাৰ এনেকুৱা নহয় যে ডেমেজ হৈ যাব বা কিবা তেনেকুৱা একো ইয়াত নিগেটিভিটি নাই। আচ্ছা, ইয়াতে আপোনালোকক দেখাই আছোঁ মই, এখন দেখাইছে যে মুকুতা খেতি অসম, এইখিনি দেখুৱাইছে। আৰু ইয়াতে দেখাইছে অসম মুকুতা খেতি, অসমত পোনপ্ৰথমবাৰৰ বাবে মুকুতা খেতি কৰি উৎপাদন কৰা কি মুকুতাৰে গহনা বিপণী।
মানে সেই মুকুতাৰ পৰা আমি যিখিনি আমি গহনা ৰাইজে বনাইছিলে হয় তাৰ বিপণীও মই বিভিন্ন জেগাত দিছোঁ হয় এক্সিবিশ্যনত গৈছোঁ অঁ তেনেকুৱাকৈ এইটো চলি আছে অল অভাৰ অসমৰ বাহিৰতো গৈছোঁ আৰু আপোনালোকে যে বাহিৰত আছে মুকুতা খেতি যে কৈ আছে মানে মুকুতা খেতিটো মানে বস্তুটো কি বুলি ক'লে মানে আমি এই শামুকটোক নি পেলাই ফিচাৰীত অঁ যিটো পুখুৰী থাকে সেই পুখুৰীত আমি ফাৰ্মিং কৰোঁ অঁ মানে ইয়াত যে আপুনি যে ক'লে এইটো যে এইটো ফিচাৰী নহয় এইটো পুখুৰী নহয় এইটো জাষ্ট মানে তাৰ ৰিচাৰ্চ কৰিছে চলি আছে অঁ ইয়াৰ পৰা যিটো ডেভেলপ হ'ব হয় প্ৰতি বছৰে মানে আমি ইয়াৰ ডিজাইনটো চেঞ্জ কৰোঁ আচ্ছা এতিয়া কেনেকুৱা ডিজাইনটো চুইটেবল হ'ব অঁ সেইটো ৰিজাল্ট কি আহিছে অঁ সেইটো আমি ফাৰ্মাৰক জনাব লাগিব যদি ফাৰ্মাৰ বেনিফিটেড হয় তেতিয়া আমি সেইটো আউট কৰি দিওঁ ফাৰ্মাৰক দি দিওঁ যে এইটো ডিজাইন এইবাৰ চলিব পাৰে তাৰ কাৰণে মানে ইয়াত গৱেষণা কৰা হয় আচ্ছা আচ্ছা মানে ফাৰ্ষ্ট আপুনি নিজে কৰি লয় নিজে কৰি তাৰপৰা আনি পেলাই আকৌ ইয়াত ৰিচাৰ্চ কৰে তাৰপাছতহে এই বস্তুটো প্ৰডাকশ্যনটো এই বস্তুটো যে ওলায় ইয়াত যে আপুনি যে দেখিলে ইয়াত ফুলি আছে ইয়াত ফুলি মানে 2 প্ৰকাৰৰ ফুলি আছে লগতে লকেট আছে বহুত ধৰণৰ আছে আৰু এইটো হৈছে মালা মুকুতাৰ মালা মানে এইটো বস্তুটো চাওক ৰাইজসকল মানে কেনেকুৱা মুকুতাৰ মালা এইটোতো নৰ্মেলি যদি আমি চাবলৈ বিচাৰোঁ আমি এইটো বজাৰত পাইছোঁ এটা পিন্ধি লৈছোঁ কিন্তু আচলতে এইটো ক'ৰ পৰা হৈছে কেনেকৈ হৈছে সেইটো ডাঙৰ কথা ইয়াত যে এইটো নৰ্মেলটো আপুনি চবতে পাই যাব ইয়াত আপোনাৰ ৱৰ্ল্ডত যিমান শামুক আছে মুকুতা হোৱা ইয়াতে আছে এইবিলাক সল্ট ৱাটাৰ অঁ তো এইটো ভিয়েটনাম এইটো হৈছে আপোনাৰ বাংলাদেশ চাইনাৰ হয় এইবিলাক হৈছে আপোনাৰ আৰৱ সাগৰৰ এইটো উত্তৰ কোৰিয়া এনেকুৱা এইবিলাক হৈছে আমাৰ অসমৰ এইটো ডিব্ৰুগড়ৰ তেনেকুৱা মানে এইবিলাকতে মুকুতা হয় অসমখনতো আমি যদি উলিয়াবলৈ বিচাৰোঁ অসমৰ পৰাতো বহুত ধৰণৰ মানে ৰিচোৰ্চ আছে অসমটো ৰিচোৰ্চৰ জেগা হয় নহয় জানো এই শামুকটো যে দেখা পাইছে এই শামুকটো এইটো ইণ্ডিয়াত অসমত আৰু পশ্চিমবংগত চবতকৈ বেছি আছে এই শামুকটো কিন্তু আমিতো নাজানো ইয়াৰ আচলতে ইয়াৰ কামটো কি সেইটো আমি নাজানো আমি এনেই পেলাই থৈ দিছোঁ এতিয়া মই যদি বাটত যদি পাই যাওঁ বা মই যদি ক'ৰবাত যদি পাওঁ একো নাই এনেই পাথৰ গুটি নিচিনা পাইছোঁ মই দলিয়াই পেলাই দিছোঁ কিন্তু আচলতে তাৰ মানে গুণটো কি আচলতে তাৰো পৰা যে এটা যে কামত লাগে আমি বস্তুটো যদি গম পাওঁ আমি সকলোৱে যদি গম পাওঁ তেতিয়াহে বস্তুটো এটা ডেভেলপ হৈ গৈ থাকিব নহয় জানো সেই বস্তুটো জনোৱাৰ কাৰণে আজি মই মানে এটা আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি মই মাজে মাজে কিছুমান মানে বক্তব্য ৰাখোঁ যাতে মানুহে আগবাঢ়ি আহিব পাৰে আৰু ই নিবনুৱা সমস্যা সমাধান কৰাৰ এটা ধুনীয়া ৰাস্তা আচ্ছা আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমাৰ এইটো ফ্ৰেছ ৱাটাৰ এই ফ্ৰেছ ৱাটাৰৰ পাৰ্ল কালচাৰ কৰি পেলাই আমি এই পাৰ্লটো ইণ্ডিয়াৰ বাহিৰত পৃথিৱীৰ বিভিন্ন দেশত আমি ইয়াক এক্সপৰ্ট কৰিব পাৰোঁ আৰু ফৰেন কাৰেঞ্চি আমি আৰ্নিং কৰিব পাৰোঁ নাই আৰু মই আপোনাক এইখিনি এটা কথা শুনো আপুনি যে এই বস্তুটো যে ভাবিলে এতিয়া চাওক এতিয়া নৰ্মেল এতিয়া মই এই কথাটোৰ বিষয়ে নাজানিছিলোঁ আজি এই যে শামুকটো এইটো আপুনি যোনটো লৈ আছে এইটো ময়ো পাইছোঁ ক'ৰবাত মই পেলাই দিছোঁ মই এতিয়ালৈকে মই ভাবিব পৰা শক্তি নাই যে এইটো কিয় লাগে কি লাগে আপুনি এইটো চিন্তা শক্তিটো কেনেকৈ আহিলে যে এইটোৰ পৰা যে এনেকুৱা এটা হ'ব পাৰে বুলি কেনেকৈ ভাবিব পাৰিলে বা তাৰ পাছত আপুনি নেক্সট ষ্টেপটো কি ল'লে আমাৰ পুখুৰীত আমি কিন্তু সৰুৰে পৰা ফিছ ফাৰ্মিঙৰ লগত জড়িত আছিলোঁ আচ্ছা মোৰ ফাদাৰো মানে ফিছ ফাৰ্মিং কৰিছিলে চ' আমাৰ পুখুৰীত এই বস্তুটো মানে এনেই পৰি থাকে হয় তাত একো কামত লগাব পৰা অৱস্থা নাছিলে তেতিয়া আমিও ডাঙৰ হ'লো হৈ মানে এইটো দেখাই পাওঁ আছেই মানে আৰু ইয়াক মানে নি মাৰিহে পেলাই খাই বুলি ভাবি পেলাই তেনেকুৱা এটা কৃষকৰ মনত ধাৰণা আছে সেই ধাৰণাত মানে উঠাই পেলাই নি মাৰি পেলাই এইটো এনেই যায় তেতিয়া মই 2017 চনত মানে ইয়াৰ বিষয়ে অলপ পোৱাৰ পিছত মানে ষ্টাডি কৰিছোঁ 18ৰ পৰা মই ট্ৰেইনিং লৈ ফাৰ্মিং ষ্টাৰ্ট কৰিছোঁ ভাৰতৰ এটা ৰিচাৰ্চ চেণ্টাৰ আছে চিফা ভুৱনেশ্বৰ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ তাত এটা ইনষ্টিটিউট আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত ট্ৰেইনিং ল'লোঁ ঝাৰখণ্ড পশ্চিমবংগ বাংলাদেশ এনেকুৱাকৈ মই ট্ৰেইনিং ল'লোঁ ইয়াৰ ওপৰত লৈ পেলাই প্ৰপাৰলি মানে মই এইটো 18ৰ পৰাই ফাৰ্মিং ষ্টাৰ্ট কৰিছোঁ আচ্ছা কৰি যেতিয়া আমাৰ ইয়াত মানুহৰ এটা ধাৰণা আছিলে যে এই শামুকটো একো কামত নাহে অকামিলা পেলাই দিয়া হৈছিলে সেই পেলনীয়া শামুকটো আজি মোৰ 5 years ৰানিং চলি আছে আচ্ছা এতিয়া কাৰোবাৰ পুখুৰীত যদি এই শামুকটো পায় মোক ফোন কৰে এইটো কিন্তু ডাঙৰ কথা গাইজ এই কথাটো কিন্তু বহুত ডাঙৰ কথা এতিয়া যদি আপোনালোকৰ পুখুৰীত যদি নৰ্মেল যদি এই শামুকটো যদি পোৱা যায় চবেই মই হ'লেও বা বেলেগ হ'লেও এই বস্তুটো সদায় পেলাই দিম কিন্তু আপোনাৰ এইবাৰ পৰা কিন্তু কোনোবাই যদি পায় তেখেতৰ নাম্বাৰটো মই দি দিম আপুনি কিন্তু পেলাই নিদিব একবাৰ হ'লেও ইনফৰ্ম কৰিব যে এই বস্তুটো মই পাইছোঁ কি কৰা যায় বা কিবা এটা কৰিব পৰা চান্স আছে নেকি
হয় এইটো বস্তু পেলনীয়া আছিল পেলনীয়া বস্তুটো কামত লগাব চিন্তা কৰি আছোঁ হয় 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 আৰু চিন্তা কৰি পেলাই আজি যিটো 5 ইয়াৰ্ছত মোৰ যিটো মানে ডেভেলপ মই কৰিছোঁ হয় হয় তাত যিটো দেখা পাইছোঁ যে নিশ্চিতভাৱে এইটো দি পেলাই নিবনুৱা সমস্যা সমাধান কৰিব পৰা যাব এইটো আপোনালোকৰ সন্মুখতে মই কিছুমান বস্তু ৰাখিছোঁ আৰু ডিফাৰেণ্টটো মই দেখুৱাই দিছোঁ হয় হয় ছাপ'জ ধৰক যে মই এই শামুকটো পাৰ্লটোতো মই কালেকশ্যন কৰিলে কৰাৰ পিছত এইয়া চাওক এইটো এটা কোলা অংশ আছিলে এইটোতো দেখাত মানে লেতেৰা যেন লাগি আছে একো কামত নালাগিব বস্তুটো এইটো মডেল আহে আচ্ছা ঠিক আছে এইটোক যেতিয়া আমি মানে আৰু মানে হেৰি কৰিম মানে এইটো কি বুলি কয় মানে এইটোক যেতিয়া আমি আৰু ভালকে মানে ইয়াত ফিনিচিংটো দিম ইয়াৰ পিছত ব্ৰাছিংটো হ'ব তাৰপিছত চাওক এই কাণফুলিটো ওলাইছে আচ্ছা এই বস্তুৰ পৰা এই কাণফুলিটো ওলাইছে এইটো বস্তুৰ পৰা এই বস্তুটোৰ পৰা ওলাইছে এই বস্তুটো আমি নৰ্মেলিটো আমি চবতে পায় এতিয়া চাওক ডিফাৰেণ্টটো এইটো এটা আছিলে এইটো শামুক ফাৰ্ষ্ট এইটো আছিলে ইয়াক আমি এইটো লৈ নিলো তাৰ পৰা কনভাৰ্ট কৰি এতিয়া চাওক এনেকুৱা কাণফুলি বনাই দিছো এইটো লাইফ টাইম ডিসকালাৰ নহয় নেচাৰেল কালাৰ আৰু নেচাৰেল হয় ই এটা অৰ্গেনিক হৈ গ'ল ই যদি হিউমেন বডিত থাকে তেনেহ'লে কোনো সাইড এফেক্ট নহয় আচ্ছা গতিকে এই বস্তুটো আমাৰ অকল ভাৰত আৰু বাংলাদেশৰ বাহিৰে এই কামটো এনেকুৱা কাণফুলি কোনেও বনাব নোৱাৰে ৱৰ্ল্ডত আচ্ছা সেইকাৰণে নোৱাৰে এই শামুকটো মানে অসম আৰু বাংলাদেশৰ বাহিৰে বা পশ্চিমবংগ মানে বিশেষকৈ ভাৰত আৰু বাংলাদেশৰ বাহিৰে অন্য কাণ্ট্ৰি বিলাকত এই শামুকটো নাই আচ্ছা নাথাকিলে সিহঁতে এইটো ক'ৰ পৰা বনাব সিহঁতৰ তাত আছে এইবিলাক ইয়াত যে দেখা পাইছে আচ্ছা এইবিলাক দি পেলাই এই কাণফুলিটো নহয় হা তে আমাৰ তাত চাওক এটা পেলনীয়া বস্তু আছিল সেইটোকো আমি এতিয়া মানে ইমানখিনি ডেভেলপ কৰিব পাৰিছো আচ্ছা আৰু পাৰ্ল যিখিনি আছে তো মুকুতা এইখিনি আছে বনাবই পাৰি পেলনীয়াৰ পৰাও ইয়াত অসমৰ মানে অসমত এনেকুৱা বস্তু আছে যিটো আমি নাজানো অসমখন যে সোণৰ বুলি কোৱা হয় সেইকাৰণে কোৱা হয় যে এতিয়া চাওক একদম পেলনীয়া মেক্সিমামে পেলাই দিয়া বুলি আপুনি কৈ আছে নাই এতিয়া চাওক এতিয়া ক'ব যে এই শামুকটো পাই মই পেলাই দিছো হয়নে কিন্তু সেইটো কাজে আমি ইমানখিনি ডেভেলপ কৰিব পাৰিছো গতিকে মই ভাবো যে যদি ইয়াত মানে ভালকে গভৰ্ণমেণ্টে মানে ইয়াৰ ওপৰত মানে কাম কৰে তেনেহ'লে এইটো চ'ৰ্চ দি পেলাই মানে বহুত ডেভেলপ হ'ব অসমখন কথাটো ক'ল কি এইটো এটা শামুক এইটোত আমি নৰ্মেলি আমি চব তাতে পাওঁ চব পুখুৰী হওক পথাৰ হওক চবতে পোৱা যায়েই আৰু যে আমাৰ যে এই যে ছাপ'জ আপুনি ধৰক ভাবি লওক পাণ গছৰ যে শামুকে যে খাই দিলে যে পাণ গছটো মৰি যায় সেইটো এটা শামুকৰ ওপৰত যে থাকে যিটো সেইটোতো জানো কৰিব পৰা নাযায় না এইটো প্ৰজাতি বেলেগ সেইটো শামুকটো বেলেগ এইটো বেলেগ এই বস্তুটো চাওক এতিয়া এইটো এটা শামুক এইটোতো আমি নৰ্মেলি যেতিয়া পালোঁ আমি এনেকুৱা বাকলিটো পাই গ'লোঁ আমি ক'ৰবাত পুখুৰীৰ কাণতে হওক বা পথাৰতে হওক বা ৰাস্তাতে পালোঁ এইটো কিহে এইটো পাথৰ গুটি বুলি আমি দলিয়াই পেলাই দিলোঁ এই বস্তুটোৰ পৰা যে কি কৰিব পাৰি সেইটোতো আমি কোনেও জনা নাছিলোঁ তো আজি গম পালোঁ আৰু এই বস্তুটো এই দাদাহঁতে এতিয়া যেনেকৈ কাম কৰি আছে পুৰা ফাৰ্মিং কৰিছে আৰু এই বস্তু ইয়াৰ পিছত ইয়াৰ নেক্সট ভিডিঅ'ত মই দেখাম ইয়াত ফাৰ্মিং কৰে ইয়াত ফিচাৰী দাদাহঁতে কি কয় এইটো অকণমান কৈ দিব দাদা অকণমান মানে আমাৰ মাছৰ লগত মানে মুকুতাৰ ফাৰ্মিং কৰোঁ আচ্ছা আমাৰ পুখুৰীবিলাকত ফাৰ্মিংটো হয় পুখুৰীত সেইকাৰণে কৰোঁ মানে 3 টাইপত ইয়াত ফাৰ্মিং কৰিব পাৰি মানে প্লাষ্টিক বা চিমেণ্ট টেংক বা পুখুৰী নেচাৰেলি আমি কৰাৰ উদ্দেশ্যটো হৈছে ইয়াৰ প্ৰজন্মটো পোৱাৰ কাৰণে আমি মানে পুখুৰীত কৰোঁ পুখুৰীত কৰিলে আমি ইয়াৰ নেক্সট জেনেৰেশ্যনটো পাই যাওঁ আচ্ছা টেংকত কৰিলে কিন্তু আমি সেইটো নাপাওঁ সেইকাৰণে মানে আমি ফ্ৰেছ ৱাটাৰ পুখুৰীত কৰি আছোঁ আচ্ছা মই কিন্তু নেক্সট ভিডিঅ'টোত দেখাম দাদা মই আহিম দাদা সুবিধাৰ্থে আহিম হয় নিশ্চয় নেক্সট ভিডিঅ'টোত মই দেখাম পুখুৰীত কেনেদৰে এই বস্তুটো মানে কি কৰি আছে প্ৰডাকশ্যন কৰি আছে কেনেদৰে মই সেই ভিডিঅ'টো সেইখিনি মই দেখাম নেক্সট ভিডিঅ'ত দেখাম কিন্তু তাতোকৈ এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈছে অসমৰ সোণৰ খনি বুলি কয় সকলোৱে কয় নহয় জানো আমাৰ ইয়াত নাই কি কয়লাকে আদি কৰি আপোনাৰ কি বুলি কয় এখন তেল ডিজেল সোণৰ খনি অসম সেইকাৰণেতো ইংৰাজেও কিন্তু শাসন কৰিছিল ভাৰতত আহি পেলাই অসমত সোমাইছিলে নহয় জানো অসমত কিমান বস্তু সম্পদ লৈ গুচি গৈছিলে এতিয়া ঠিক তেনেদৰে অসমৰ হৈছে এখন সোণৰ খনি তাৰ পৰা যদি আমি যদি উলিয়াব জানো প্ৰত্যেকে যদি বস্তু যদি উলিয়াব জানো তাত মানে বহুত ধৰণৰ বস্তু আছে সম্পত্তিয়ে ভৰা মানে সেইকাৰণে বেলেগে আহি পেলাই আমাক ছবি আক্ৰমণ কৰক বা কিবা কৰক ইয়াৰ পৰা বস্তু নিবলৈ বিচাৰে এতিয়া আমি অসমৰ মানুহ হৈ আমি অসমত থাকি কিন্তু ইয়াত কি আছে আমি কিন্তু একো বুজি নাপাওঁ হয়নে আমি যদি জানা হয়তো আমি আৰু আগবাঢ়ি গ'লো হয় আজি 50 বছৰ 100 বছৰ আৰু আমি আগবাঢ়ি গুচি যাব পাৰিলোঁ হয়
কিন্তু ইয়াত কিন্তু যিখিনি ৰিচ'ৰ্চ আছে কিন্তু আমি সকলোৱে উঠাব লাগে, সকলোৱে তাৰ ওপৰত ৰিচাৰ্চ কৰিব লাগে কেনেদৰে ইয়াক আমি ডেভেলপ কৰিব পাৰে নহয় জানো। কাৰণ এতিয়া যদি আমি আজিকালি নিবনুৱা সমস্যা ভৰপূৰ, সকলোৱে যে এটা চাকৰি পকৰত দৌৰি থাকে, পঢ়া শুনা কৰিলেও এটা চাকৰি, বেলেগতো কিবা কৰি খাব পাৰি নহয় জানো। আৰু তাৰ পৰা যে আমাৰ সকলোৰে কামবিলাক বেলেগ। এতিয়া আপুনি চাওক দাদাই যিটো কৈছে এই মুকুতামণি, এইটো আমি বজাৰত পাওঁ, আমি কিনি লৈ গুচি আহোঁ, বেলেগটো আমি কিন্তু একো নাজানো। বজাৰত পাওঁ, আমি কিনি লৈ আহোঁ, কিন্তু ক'ৰ পৰা কিনিলোঁ বস্তুটো, ক'ত পালোঁ, ক'ত কেনেকৈ পালোঁ, সেইবিলাক কিন্তু আমি আজিলৈকে ভাবি চিন্তি চোৱা নাই। যিটো আমি এই দাদাই পাইছে, দাদা হৈছে নগাঁৱৰ ঢিঙৰ বেচাবাৰী, মই নাম্বাৰো দি দিম ডেছক্ৰিপশ্যনত, লিংকত দি দিম দাদাৰ নাম্বাৰটো। কোনোবাই যদি যিকোনো পায় দাদাৰ লগত যোগাযোগ কৰিব, বা ইয়াত যদি দাদা কোনোবাই যদি শিকিবলৈ বিচাৰে সেইটো সুবিধা আছে নেকি? হয়, সেইটো সুবিধা অলৰেডি চলি আছে নেকি? অঁ, তাৰমানে ট্ৰেইনিং ল'বলৈ আহিব পাৰে। অঁ, হয়, আহি পেলাই মোৰ লগত যোগাযোগ কৰিলে মই কৈ দিম কেনেকৈ আহিব লাগে, আহি পেলাই ট্ৰেইনিং লৈ যাব পাৰিম। আচ্ছা, ভাল লাগে দাদাৰ লগত কথা পাতিম। তো মই ডেছক্ৰিপশ্যনত দাদাৰ নাম্বাৰটো দি দিম, আৰু যিখিনি লাগে গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি থৈ দিম। আৰু নেক্সট ভিডিঅ'টোত মই দেখাম দাদা ফিচাৰীত কেনেদৰে এইটো মানে ফাৰ্মিং কৰিছে, কেনেদৰে তাৰপৰা উলিয়াইছে। আৰু ৰিচেণ্টলি দাদা এখন মই ইয়াত পালোঁ যে ইয়াত প্ৰকাশ পাইছে, দৈনিক অগ্ৰদূত পেপাৰত প্ৰকাশ পাইছে 13 ছেপ্টেম্বৰ নহয় জানো। ইয়াতো প্ৰকাশ পাইছে, আপোনাক মই দেখাই আছোঁ গোটেইটো। ইয়াত দেখাইছে অসম মুকুতা খেতিৰ অন্যতম বাটকটীয়া ৰুলেন হাজৰিকাৰ নতুন চমৎকাৰ। ইয়াত দেখাইছে কাণখোলা আৰু শামুকৰ পেলনীয়া খোলাৰে তৈয়াৰ কৰিছে আকৰ্ষণীয় অলংকাৰ। মই শেষত মোৰ ভাল লাগিল দাদাক লগ পাই, আৰু ইয়াৰ মই নেক্সট ভিডিঅ'ত মই গোটেইখিনি দেখাম, দাদাৰ ফিচাৰীলৈ যাম, কেনেকৈ ফাৰ্মিং কৰিছে গোটেইখিনি দেখাম। আৰু ইয়াতো মই যিমানখিনি পাৰিছোঁ দেখাইছোঁ আজি। নেক্সটটো কাৰণ অলপ সময়ত গোটেইখিনি বুজাটো ইমান সহজ নহয়, হয় নহয়? সেইকাৰণে মই সেইকাৰণে মই দুটা ভিডিঅ' কৰিছোঁ, একেদিনে মই শ্বৰ্টকাট কৰিবলৈ বিচৰা নাই। আজি প্ৰথম ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত মই ইয়াৰো আধাখিনি দেখাম আৰু বাকী ফাৰ্মিঙৰখিনি দেখাম। দাদা শেষত ক'ব। মই যজ্ঞবাই অসম ইউটিউব চেনেলক যোগেদি অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে মানে চাকৰিৰ পিছফালে ঘূৰি নাথাকি নিশ্চিতভাৱে মানে পাৰ্ল ফাৰ্মিঙত আপোনালোকে ইনভলভ হওক। এইটোৰ যোগেদি আপোনালোকে নিশ্চিতভাৱে মানে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব। আৰু এই ভিডিঅ'টো চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল। ধন্যবাদ দাদা। আৰু মোৰ এটাই কথা, দাদাই কৈছে কিন্তু যে চাকৰিৰ পিছত দৌৰি নাথাকি আপোনালোকে ঘৰত বহি নাথাকিব পাৰে, চাকৰি যোনে পাইছেতো পাইছে, এইটো ন' ডাউট, একো কথা নাই। কিন্তু তাতোতো ডাঙৰ কথা, আপোনালোকে যদি কিবা কৰিবলৈ বিচাৰে অকল এইটো ব্যৱসায় আপোনালোকে বেলেগতো যাব পাৰে, একো কথা নাই। কিন্তু যদি আপোনালোকে এইটো ভিতৰত যদি কিবা মানে মন আছে, যদি আপোনালোকে যদি ভাল পাইছে, এইটো লাইনত যদি আহিবলৈ বিচাৰে, তাত দাদাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ দাদা। লগ পাই আকৌ নেক্সট ভিডিঅ'ত মই লগ পাই আছোঁ, দাদাৰ ফিচাৰীলৈ লৈ গৈ আছোঁ, চাবলৈ নাপাহৰিব। যজ্ঞবাই অসম ইউটিউব চেনেল।